মই অকলে আহিছোঁ কিন্তু মোৰ লগত একো মানুহ নাই। চাব পাৰে মোৰ পিছফালে কলেজৰ বাউণ্ডাৰী আছে, লিংকি চিঙা ঘৰৰ পৰা ওলাই গৈ আছোঁ। চাইকেল এইটো লৈ যাওঁ। চাব পাৰে মোৰ পিছফালে কাৰ্পেণ্টাৰে কাম কৰি আছে। আজি গৈ আছোঁ এখন ভুতৰীয়া পুখুৰী চাবলৈ। ইটোত মানে কেইদিন আগত মানে মানুহ দুইজনৰ মৃত্যু হৈছে। মানে গাঁৱৰ মানুহে কয় তাতে বোলে মানুহ গৈ গা ধুলে তাৰ পৰা বোলে আৰু উভতি আহিব নোৱাৰে। কি বোলে মইতো এইবিলাক বিশ্বাস নকৰোঁ, সেইকাৰণে আজিৰ ব্লগটো বনাই আছোঁ। আপোনাৰ লগত দয়াবেতি ৰাখি মই আৰু এটা ব্লগ বনাব গৈ আছোঁ। বলক ইয়াৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ঠাইখিনিত আহি পাইছোঁ। এই মোৰ পিছফালে বহু দূৰত এই গছ গছনিকেইটা যে চাই আছে তাতে সেইটো পুখুৰী আছে। এতিয়া আগৰ সন্মুখত প্ৰচণ্ড বোকা হৈ আছে, সেইকাৰণে চাব পাৰে পেণ্ট পিন্ধি আহিছোঁ। পেণ্টটো খুলি কেনাত পেণ্টৰ তলত এটা হাফ পেণ্ট আছে, ইটো পিন্ধিয়ে যাব লাগিব, নহ'লে পেণ্টটো নষ্ট হৈ যাব পাৰে। বলক এতিয়া আমি পেণ্টটো খুলি লওঁ, তাৰপিছত তালৈ আমি যাওঁ। চাইকেলটো থৈ আহিলোঁ, বেলেগৰ চাইকেলত লৈ আহিছোঁ। কোনোবাই যদি চুৰি কৰি লৈ যায়, বহুত দূৰত আহি পৰিছোঁ। চুৰি কৰি ল'ব নালাগে, মানুহ নাই ইয়াতে, তথাপিও ভাগ্যৰ কথা আৰু ক'ব নোৱাৰি না। গাইজ এটা কোৱেশ্চন আপোনালোকলৈ কৰিব বিচাৰি আছোঁ। আপোনালোকে ভূত প্ৰেতত বিশ্বাস কৰেনে? বা কেতিয়াবা ভূত প্ৰেতক দেখা পাইছে নেকি? মইতো দেখা পাইছিলোঁ, একবাৰ পাইছিলোঁ, কিন্তু ইমান ভয় পাইছোঁ, তাৰ পৰা ৰাতি আৰু ক'তে নাযাওঁৱে প্ৰায়। চাব পাৰে মোৰ পিছফালে কলেজৰ বাউণ্ডাৰী আছে, লিংকি চিঙা ৰাজীৱ গান্ধী মেমৰিয়েল কলেজ যে আছে, তাই এইফালে ৰাজীৱ গান্ধী মেমৰিয়েল কলেজ হয়, তাৰ পিছফালে এইটো পুখুৰী। মানে পুখুৰীটো বহুত ডেঞ্জাৰাছ হয়। কেইদিন আগত দুজন মানুহ আহিছিল, কিবা কি হৈছে তাতে এইটো ক'ব নোৱাৰিলোঁ, কিন্তু তেখেতৰ মৃত্যু হৈছে। এইটো পুখুৰীৰ পৰাই তেখেতৰ ডেড বডিটো ওলাই লৈছে, কিন্তু পুলিচে ইয়াক মানে কিবা কি কৈ, পুলিচেতো জানেই আপোনালোকে, কিবা কি কৈ দিছে ইয়াতে, মানে সঠিককৈ ধৰিবই পৰা নাই কি হৈছিল তাহাঁতৰ। কিন্তু মানুহে কয় যে তেখেতক সেইটো পুখুৰীত মানে আত্মা আছে বোলে, ইহে মাৰছে। চাব পাৰে পানীটো অলপ বেছি হৈ গৈছে, তথাপিও গৈ আছোঁ। ফাইনেলি মই এই পুখুৰীখনত আহি পাইছোঁ। চাব পাৰে মোৰ পিছফালে এইটো পুখুৰী আছে। ইয়াতে মানে মানুহজনৰ মৃত্যু কেনেকৈ হৈছে এইটো ধৰিব পৰা নাই এতিয়াও চাগে। মানে মানুহে কয় যে ইয়াত সন্ধিয়া টাইম আহিলে কিবা না কিবা প্ৰব্লেম মানে হয়। এতিয়া ঠাইটো অলপ চিনেমাটিক শ্বুট কৰি দেখাই আছোঁ, আপোনালোকে চাওক ঠাইখিনি দেখাতে কিমান ভয়ানক হয়। আৰু চাৰিওপিনে খেতি, মাজভাগত এনেকুৱা পুখুৰী থাকিলেতো ভয় লাগবই। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। এনেকুৱা ঠাইত ৰাতি যে কেনেকুৱা লাগে, মইতো অহা নাই, সেইকাৰণে ক'ব নোৱাৰিলোঁ। যিহঁতে আহিছে সিহঁতে গমে পাইছে। মানে কয় যে ইহঁতত কেইবছৰ আগত ইয়াতে এটা মানুহৰ ঘৰ আছিল, ইহঁত এজন বুঢ়ী মানুহ আছিল। তেখেতৰ ল'ৰাক এটা চাকৰি কৰিছিল আৰু এটা ছোৱালী আছিল। ইও মানে বিয়া দিয়াৰ পিছত ল'ৰাটোৱে তেখেতক ভাত দিয়া নাছিল, মানে খোৱাৰ যতন লোৱা নাছিল। সেইকাৰণে তেওঁ মানে ভিক্ষা কৰি খাইছিল। ভিক্ষা কৰি থাকোঁতে কিছুমান মানুহে তেখেতক মানে জোকাইছিল, কিবা নাম বুলি, এইটো ক'ব নোৱাৰিলোঁ মই, নাম বুলি জোকাইছিল। জোকাৰ পিছতে এই পুখুৰীটোতো চাই আছে, ইয়াৰ পিছফালে এটা ঘৰ আছিল। এই ঘৰটোৱে বুঢ়ীমাৰ আছিল। বুঢ়ীমাই কি কৰিলে, তেতিয়া এই পুখুৰীটোত আহি ঝাপ দি হত্যা কৰিলে। তাৰ পিছৰে পৰা মানুহে কয় এই বুঢ়ীয়ে বোলে মানুহক সন্ধিয়া টাইম ইয়াত আহিলে কিবা না কিবা মানে
দুৰ্ঘটনা হ'বই, কিন্তু মই সন্ধিয়া টাইম অহা নাই। সন্ধিয়া টাইম আহিলে তো মোৰো কিবা না কিবা প্ৰব্লেম ফেচ কৰিব পাৰিলোঁ হয়। এতিয়া মানে আবেলি টাইম আহিছোঁ, আবেলি টাইম অহাৰ কাৰণে অলপ মানে মজা লাগি আছে। চাব পাৰে মই অকলে আহিছোঁ, কিন্তু মোৰ লগত একো মানুহ নাই। চাব পাৰে চাৰিওফালে খেতি আছে, কিন্তু একো মানুহ নাই। তেতিয়াহ'লে চাব পাৰে মোৰ সাহসটো কেনেকুৱা। মানে মই ইমান সহজে ভয় নাপাওঁ, বুজিছেনে আপোনালোকে। চাব পাৰে মই অকলে আহিছোঁ, কিন্তু মোৰ পিছফালে একো মানুহ নাই, ইপিলেও মানুহ নাই, খেতিতো মানুহ নাই। চাব পাৰে তেনেহ'লে মই কেনেকৈ আহিছোঁ। আৰু পাৱত কিবা হৈছে চাই আছোঁ। এই বগৰী গছৰ কটা লাগি গৈছে, মানে চেণ্ডেল খুলি থৈ আহিছোঁ না, সেইকাৰণে। এতিয়া বলক এই পুখুৰীটোৰ পৰা যিমান দূৰত থাকিব পাৰি ইমান আমাৰ কাৰণে ভাল। এতিয়া এই দূৰত চাইকেল আৰু চেণ্ডেলটো থৈ আহিছোঁ, কোনোবাই লৈ গ'ল নেকি। বলক ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰি দিলোঁ। জয় হিন্দ, জয় আই অসম।